hey guys, আজি এই ভিডিঅ'টোত মই 2024 কেইখনমান ফ্লপ বা ডিজাষ্টাৰ আছামিজ মুভিৰ ওপৰত কথা পাতিব আহিছোঁ আৰু এই লিষ্টখনত মই প্ৰত্যেকখন আছামিজ মুভি ইনক্লুড কৰা নাই যিহেতু বহুত আহিছে আৰু বহুত কেইখন গুচি গৈছে আৰু বহুতে সেইবোৰৰ গম নাপায় গতিকে যিকেইখনৰ কথা মই গম পাইছোঁ সেইকেইখনৰ নাম মই ইনক্লুড কৰিছোঁ আৰু লগতে মই এই ভিডিঅ'টোত সিহঁতৰ বাজেটৰ কথা ইনক্লুড কৰিব পৰা নাই যিহেতু আছামিজ মুভিবোৰ বাজেট বিচৰা বহুত টান হয় সহজে নাপায়গৈ কিন্তু যেনেকৈ চিকাৰ হৈ গ'ল বা জয় হনুমান হৈ গ'ল সিহঁতৰ বাজেটটো অ'পেন থাকে গতিকে সোনকালে পাই যায় গতিকে মই যিকেইখন মুভিৰ বাজেট ইনক্লুড কৰা নাই সেইখনৰ কাৰণে মোক ক্ষমা কৰি দিব আৰু দুখন মানুহ ইনক্লুড কৰিছোঁ গতিকে ভিডিঅ'টো চাই থাকক শেষৰলৈকে গম পাবলৈ চ' এই লিষ্টত প্ৰথম মুভিখন হ'ল দাদাগিৰি এইটো নাম শুনি চাগে আপোনালোকে ভাবিছে দাদাগিৰি এইটো কেতিয়া আহিলে কেতিয়া গ'ল কিন্তু এনেকুৱা এখন মুভি আহিছিল 2024তে আহিছিল মাৰ্চ মাহত আহিছিল আৰু এই মুভিখন আহিলে ৰিলিজ হ'ল কোনো গমো নাপালে আৰু মুভিখন ধুনীয়াকৈ আঁতৰি গ'ল এই মুভিখনৰ কাষ্ট কোন আছিলে মই সেইটোও গম নাপাওঁ কিন্তু মুভিখনৰ কাষ্টত আছিলে নিৰ্মালী বৰা মই সেইটো গম পাওঁ তাৰপিছত মুভিখনৰ কাহানী কি আছিলে সেইটো গম নাপাওঁ চাগে দাদাগিৰিৰ ওপৰত বেছ আছিলে যিহেতু মই একো গমেই নাপাইছিলোঁ মুভিখন এইটো ভিডিঅ' যি বনাবলৈ যেতিয়া ৰিচাৰ্চ কৰিলোঁ তেতিয়াহে চালোঁ যে এনেকুৱাখন মুভি আহিছিলে চ' দাদাগিৰি এইখন আহিলে ধুনীয়াকৈ ফ্লপ খালে আৰু গুচি গ'ল তাৰপিছত আহিলে কে ছাৰৰ এওঁতো সকলোৱে চিনি পায় আৰু এইখন মুভি আহিছিল বুলি মই গম পাইছিলোঁ কিন্তু মই কিবা এটা কাৰণ চাগে চাব যাব নোৱাৰিলোঁ চ' মুভিখনৰ নাম হ'ল ইমন কে ছাৰৰ আৰু ইমনখনো আহিলে অকণমান কমেডি আছিল বোলে মুভিখন কিন্তু মুভিখন আহিলে ধুনীয়াকৈ ফ্লপ হ'ল বাজেট কিমান আছিলে মই ক'ব নোৱাৰোঁ কাৰণ ইমান মই বিচাৰিবলৈ নাপালোঁ মানে বাজেটটোৰ কথা চ' মুভিখন ধুনীয়াকৈ আহিলে এইখন মুভিও বহুত বেয়াকৈ ফ্লপ খালে যিহেতু অডিয়েঞ্চ নাপালেই আৰু বহুত চাব নগ'লেই আৰু যিসকলে চাব গৈছে তেখেতসকলে এজন দুজনে মোকো কৈছিল যে মুভিখন এটা ভাল হোৱা নাই চ' এইখন মুভিও আহিলে এইখন মুভিও ফ্লপ হ'ল ধুনীয়াকৈ গুচি গ'ল তাৰপিছত ৰিচেণ্টলি কেইদিনমানৰ আগত আহিছিলে স্বৰ্গৰত এইয়া চিকাৰ ৰিলিজৰ আগে আহিছিল স্বৰ্গৰত আৰু স্বৰ্গৰত মুভিখন আহিছিলে মানুহে মানে বহুত মানুহ চাব গৈছিলে বাৰু পিছত কথা নকওঁ বহুত মানুহ চাব গৈছিলে কিন্তু বহুতে ভাল নাপালে মানে ওৱান টাইম অডিয়েঞ্চ সেইবোৰে ঘৰত গৈ পেলাই যাকে তাকে এইটোকে ক'লে যে এইখন মুভি ভাল হোৱা নাই চাব যাব নালাগে এই মুভিখনত আছিলে কমল লোচন গতিকে কমল লোচন এজন ভাল এক্টৰে হয় বাৰু বেয়া এক্টৰ নহয় কিন্তু তথাপি মুভিখন ইমান এটা ভাল পাৰফৰ্ম কৰিব নোৱাৰিলে মুভিখনে ডিজাষ্টাৰ হ'ল মুভিখন মানে বহুত বেয়াকৈ ডিজাষ্টাৰ হৈ গ'ল মুভিখন দুদিনমানতে আঁতৰি গ'ল থিয়েটাৰৰ পৰা আৰু তাৰপিছত গুচি গ'ল আৰু তাৰপিছত 2024 চবতকৈ ডাঙৰ মুভি মানে অসমীয়াৰ ভিতৰত চবতকৈ ডাঙৰ মুভি যোনখন হ'ল সেইখন হ'ল চিকাৰ 3 কোটিৰ বাজেটৰ লগত জুবিনদাৰ ফিল্ম চিকাৰ চ' চিকাৰখন ৰিলিজ হ'ল আৰু চিকাৰখন কেতিয়া ৰিলিজ হৈছিলে গম পাই বেছি দিন হোৱা নাই চিকাৰখন ৰিলিজ হ'ল আৰু চিকাৰখন ৰিলিজ হৈ চিকাৰখন বহুত বেয়াকৈ ফ্লপ খালে ইয়াৰ 3 কোটিৰ বাজেট আছিলে আৰু গোটেই মানে লাইক ৱৰ্ল্ড ৱাইড মুভিখনে ইনকাম কৰিছে 2.92 crore গতিকে এই বাজেটৰ পৰাও 7 কোটি দূৰত থাকিলে গতিকে বাজেটটো ফুলফিল কৰিব নোৱাৰিলে গতিকে মুভিখন বহুত বেছি মানে ডিজাষ্টাৰ হৈ ক'ব পাৰে যিহেতু মুভিখনৰ লগত বহুত কষ্ট হৈছিল তেওঁলোকে লণ্ডনত গৈ শ্বুট কৰিছিলে বহুত কষ্টত শ্বুট কৰিছিলে মুভিখন বহুত কষ্টত বনাইছিলে কিন্তু মুভিখনে মানুহক ইমানটা লোৱাব নোৱাৰিলে বা ইমান টানিব নোৱাৰিলে মানুহক যিহেতু মুভিখনৰ কাহানী বহুত এভাৰেজ আছিলে একশ্যনো বহুত এভাৰেজ আছিলে VFXো বহুত এভাৰেজ আছিলে গতিকে মুভিখন ইমানটা ভাল নহ'ল চ' এইখন এখন মুভি হৈ গ'ল আৰু তাৰপিছত ৰিচেণ্টলি ৰিলিজ হোৱা যোনখন এখন মুভি সেইখনৰ নাম হ'ল জয় হনুমান আৰু এইখন কথাটো গম পাই বহুত বিতৰ্কিত এখন চিনেমা যোনখন নাম হ'ল জয় হনুমান এই মুভিখনে ৱৰ্ল্ড ৱাইড ইনকাম কৰিবলৈ সক্ষম হ'ল 1.65 আৰু মুভিখনৰ বাজেট আছিলে এৰাউণ্ড 2 কোটি গতিকে এইখনো এখন বহুত ডাঙৰ ফ্লপ হ'ল ক'ব গ'লে কাৰণ গম পায় এইখন মুভিৰ কাৰণে হিমাংশু প্ৰসাদ আছে বহুত গালিও খাইছে অ'ভাৰঅল ক'ব গ'লে মুভিখনৰ কাহিনীটো অলপ ঠিক ঠাকেই আছিলে কিন্তু মুভিখনৰ বহুত লোভ ভুলো আছিলে সেইবিলাকৰ কাৰণে মুভিখন বহুত বেছি ফ্লপ হৈ গ'ল আৰু আপোনাৰ মতে কোনখন চবতকৈ ডাঙৰ ফ্লপ আজিলৈকে কমেণ্টত জনাব পাৰে আৰু কোনখন আপোনাৰ ফেভৰেট মুভি আছে আমি সেইটোও কমেণ্টত জনাব পাৰে